Odla VCDCनि मासिगिरि प्रदीप फसलनि सायाव जाख्ल'नायनि अजद गरिब नखरफोरनि मुङाव सोरखारि न' लुफुंनो हरनायखौ आबुङै लुफुंना होयैनि अजद उदालगुरि जिल्लानि सिङाव थानाय उदालगुरि जौगाखां खोन्दोनि अदला VCDCआव VCDCनि मासिगिरि प्रदीप फसला सोरखारि न' लुफुंनायनि रांखौ जाख्ल'नानै आद्रा न'खौ लुफुङैनि अजद दैखांदों मुलाम्फागिरि बिथांमोना। बे जाख्ल'नाय जाथाया जादों अदला VCDCनि 1 नं आमजुलियाव गामिनि गासै 21 गरिब नखराव सोरखारि न'खौ आद्रा लुना फोजोबो मासिगिरि प्रदीप फसला 2 आरो 3 बोसोर जालांबाय दिनैसिम न'खौ आबुं महरै लुफुंनानै होआखै होनना बुंथिदों सोरखारि न'नि मुलाम्फागिरि बिथांमोना। Hello, right. মই এইটো 1 নং আমজুলি কলনীৰ সঞ্জয় বড়ো এতিয়া মই মানে কৈছোঁ যেতিয়া আমাৰ এইটো 1 নং আমজুলি কলনীত ইমান দৰ্শকে চৰকাৰী ঘৰ পাবলৈ আছে আজিলৈকে 2022 চনৰ ঘৰটো একো এটা সিদ্ধান্ত হোৱা নাই। সিদ্ধান্ত নোৱাৰ বাবে কাৰণে আমি থানাটো দুবাৰ গ'লোঁ প্ৰদীপ হোটেলক আমি কিবা হৰচিঙা থানাত গৈ পেলাই তাত ৰিপৰ্ট দিলোঁ। ৰিপৰ্ট দিওঁতে এই থানা উঠি আগত কৈছে চেয়াৰমেনে প্ৰদীপ হোটেলে মই আজলৈকে বনাই আছে বুলি কৈছে। আমি কৈছিলোঁ তাক আমাৰ ডিচেম্বৰৰ আগতে ঘৰটো ক্লিয়াৰ হ'ব লাগে, নৱেম্বৰ মাহতে বনাই দিব লাগে। আজি ডিচেম্বৰ মাহ পাৰ পেলাই জুন মাহ আহি পালে কিন্তু এতিয়ালৈকে আজিলৈকে একো আমাক সিদ্ধান্ত কৰি দিয়া নাই। আমাৰ ঘৰত সি বনাই দিম কৈ পেলাই ইটাবিলাক মামৰ খাই গৈছে, চিমেণ্টে শিল হৈ গৈছে, শিল বালুবিলাক মাটি হৈ গৈ পৰি গৈছে। তেনেহ'লে আমি সেইটো আজি তেওঁ বনাই দিম বুলি কৈ আছিল, তেওঁ বনাই দিয়া নাই। এতিয়া আমাৰ সেইবিলাক পুৰণা ঘৰৰ মাটি বালু চিমেণ্টৰ লগত সেই ঘৰ বনালে আমাৰ ঘৰটো ভালকৈ থাকিব জানো? এতিয়া আমি চৰকাৰে ভাল সুবিধা দিছে আমাক, হাত খিলিলে ভাঙি পৰি যায়, কাৰোবাৰ ঘৰটোত খিলিবই নালাগে এনে পৰি আছে। এনে ছাগল গৰু কিবা কৰিলে ঘূৰ্ণি মাৰিলে পৰি যায়। সেইকাৰণে মই যেনিবা নতুন বালু নতুন চিমেণ্ট নতুন শিল আনি ইটা আনি পেলাই আমাৰ ঘৰটো ভালকৈ বনাই দিব লাগে। মই আমজুলি 1 নং আমজুলি কলনীৰ পৰা সঞ্জয় বড়ো মই কৈ ঘৰটো মই এতিয়া হিচাপত পাইছোঁ 21খন ঘৰ আছে। সমষ্টি আমাৰ ভৈৰৱকুণ্ড VCDC অদলা কিন্তু মই তাৰ ওপৰখিনি মই নিজৰ ব্যক্তিগত চেয়াৰমেনৰ হ'ল কাণত যাওঁতে কাণলৈ গৈছে তলৰখিনি চেয়াৰমেনৰ ওপৰখিনিহে আমাৰ বুলি ক'লে। মই এতিয়া 3-4 লাইন ইটা গাঁঠো এতিয়া মোক পইচা হেৰি ওলাই দিয়া নাই। এতিয়া সেইটো কাৰণে আৰু মোৰ পৰা 3,900 টকা তাৰপৰা চেয়াৰমেনৰ পৰা পাব লাগে। এতিয়া শনিবাৰে দিম বুলি কৈছে, কালি যদি লাগে সেইটো কি কৰে সিহে জানে। নহ'লে তাৰমানে মোক বনাব দিছে। তাৰমানে মই চিমেণ্ট 5 বস্তা কিনিলোঁ, তাৰপিছত বালি কিনিলোঁ, কিনা পইচাখিনি মই দিম বুলি কৈ আজিকালি দিয়া নাই। সেইটো কাৰণে তাতেই মোৰ ব্যক্তিগত 3 লাইনটো মুধাৰ কাৰণে উঠাই থ'লোঁ। তাতে কৈছে পইচা সোমাই দি আজিকালি নাই। এতিয়া মোৰ দক্ষিণৰ ঘৰটো গোটেই এতিয়াও এতিয়া পানী পৰি গৈছে। সেইটো কাৰণে মই তাৰ চেয়াৰমেনে কি কৰিলোঁ মই তাৰ আৰু ক'লোঁ লাষ্ট ডিচিশ্যন তেনেকৈ এই যদি ইলেকশ্যনৰ আগত যদি নকৰে তেতিয়াহ'লে চেয়াৰমেনক যি কৰিব লাগে কৰিম। আমি থাকবাই জেগা নাই এতিয়া অলপ সৰু ঘৰতে কেনেকুৱা থাকিম আমি। এতিয়া মায়ে থাকিব না আমিয়ে থাকিম এতিয়া এনেকুৱা অৱস্থা হৈ আছে আৰু থকা ঘৰটোৱে ভাতো বনাই খাব নোৱাৰে জেগা এটাই এনেকুৱা অৱস্থা হৈ আছে আৰু এনেকুৱা আৰু এতিয়া এই বনাই দিব লাগে আৰু গৰীব দুখীয়াবিলাকৰ ঘৰ দিছিল আজিলৈ ঘৰটো হৈ অহা নাই। তাৰ কাৰণে আমাৰ এই ভৈৰৱকুণ্ড 69 সমষ্টিৰ যিটো আমাৰ অদলা VCDCৰ যিটো মেম্বাৰ চেয়াৰমেন প্ৰদীপ হোটেলে আজিলৈ মানে ঘৰখন বনাই দিয়া নাই গৰীব দুখীয়াৰ কাৰণে। তাৰ বাবে আমি ঘৰটো বনাই দিবলৈ মানে ইলেকশ্যনৰ আগতে আমি কামনা কৰিছোঁ যাতে ঘৰ হৈ কিনে যাতে সুখত শুব পায় আমাৰ গৰীব গুণ্ডা মানুহবিলাকে গৰীব দুখীয়াবিলাকে। তাৰ কাৰণে আমি কামনা কৰিছোঁ, তাৰ কাৰণে চবেই ঘৰ পাব লাগে বুলি কিনে ক'ব লাগে। আমাৰ অদলা VCDC হয়, আমাৰ প্ৰদীপ হোটেলে হয়, আমাৰ চেয়াৰমেন হয়, আমাৰো দিম বুলি কিনে মানে একাউণ্টবিলাক চব নিজে গাইড কৰি লৈছে। গাইড কৰি লৈ কিনে একাউণ্টবিলাক পইচাবিলাক ওলাই লয়। তাৰপিছত ঘৰ বনাই দিম অমুক দিনা দিম বুলি কয় কিন্তু আজিলৈ হৈ অহা নাই। তাৰ কাৰণে পইচা লৈছে
সি কিছু পইচা লৈ পেলাই এনেকৈ জব্দ কৰি থৈছে আমাক। আমিতো বাগানত কাম কৰা মানুহ থকা ঘৰটো ভাঙি লৈছো, থাকবাই জাগা নাই, এনেকুৱা হৈ আছে আৰু।